হয় বন্ধুসকল, RDX গোহাঁই আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া দিল্লীলৈ যাব ওলাইছোঁ। এতিয়া মোৰ লগত যাব মোৰ সতীৰ্থ। তো আমি যন্ত্ৰ মন্ত্ৰলৈ যাম, তাত আৰু এইফালে ঘূৰিম, তেতিয়া আপোনালোকক দেখুৱাম ক'ত কেনেকৈ ঘূৰোঁ। চাওঁ কিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক মোৰ লগত, ভিডিঅ'টো আপোনালোকে চাই থাকিব। ইয়াৰ পৰা ষ্টেচনলৈ প্ৰায় 15 কিলোমিটাৰ দূৰ, তিনিচুকীয়া নিউ জংচনলৈ যাম এতিয়া। তো এইটো বাইপাছ হয়, এইফালে আপোনাৰ ডিব্ৰুগড় যাব পাৰি, এইফালে আপোনাৰ তিনিচুকীয়া মাকুম এইফালে যায়। তো আমি এইফালে এতিয়া যায় আমি পানী তোলা হয়। তো এইটো আছে বাইপাছ, তো আগলৈ আছে আপোনাৰ 37 ৰোডটো, যিটো নেশ্যনেল হাইৱে। তো 27 ৰাষ্ট্ৰীয় ঘাইপথটো আছে, সেইটো ৰাস্তা আগত এইফালে গ'লে মানে পাম। বাছ আহি আছে, সেইকাৰণে বাছত উঠি গুচি যাম একেবাৰে ষ্টেচন নামি গৈ। মই 27 ৰাষ্ট্ৰীয় ঘাইপথ কাষতে ৰৈ আছোঁ বাছলৈ। এইফালে বাছ আহিব ডিব্ৰুগড় ফালৰ পৰা, মই ডিব্ৰুগড় ফালৰ পৰা তিনিচুকীয়া যাম এনেকৈ। এইফালে তিনিচুকীয়া যাম, তিনিচুকীয়া ষ্টেচন নিউ জংচনত তাত যাম। তো মই এইফালে যিজনক গাড়ীত থ'ব আহিছিলে ক'লোঁ যে মই বাছত যাওঁগৈ। তো ইয়াতে মোক ৰখাই দিলে, হেলমেট নাই অনাৰ কাৰণে অকণমান অসুবিধা হ'ব, সেইটো কাৰণে তাক ক'লোঁ মই বাছত গুচি যাম বুলি। মই ৱেইট কৰি আছোঁ এতিয়া বাছৰ কাৰণে, আৰু মোৰ লগৰজনো বাছত আহি আছে, ভাইটি এজন। তো একেলগে উঠি বাছত যাম তিনিচুকীয়া নিউ জংচন, তাৰপৰা একেবাৰে দিল্লী। আহি পালোহি এতিয়া মই তিনিচুকীয়া নিউ জংচন। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ, বলক সোমাই যাওঁ ভিতৰলৈ। এইফালে দেখিছে, এইফালে কাউণ্টাৰ, যে টিকেট কাউণ্টাৰ আছে। টিকেটটো কটা হ'ল আমাৰ আজি প্ৰায় 10-15 দিন আগতে, সেয়ে তাত টিকেট কাটিবলগীয়া নহয়। আৰু এইটো ছাইডে আছে আপোনাৰ ইনকুৱাৰী অফিচটো, এইটো ইনকুৱাৰী কাউণ্টাৰ, যিকোনো ইনকুৱাৰী কৰিব পাৰিব, আপুনি টিকটৰ বিষয়ে জানিবলৈ বিচাৰিব পাৰে, আৰু কিবা প্ৰব্লেম নহ'লে তাত ইনকুৱাৰী ল'ব পাৰি। আৰু ইয়াত সোমাই গ'লোঁ প্লেটফৰ্মত, এইটো 1 নম্বৰ প্লেটফৰ্ম হয়। এইফালে খালী হৈ আছে, যিহেতু ট্ৰেইন আহিবলৈ দেৰি আছে। আৰু এইজন ভাইটিজন মোৰ ইয়াত বহি আছে। আছামৰ ট্ৰেইনখনৰ কাৰণে আমি ৰৈ আছোঁ। আমি সোনকালে আহি পালোঁ, এতিয়া আপোনাৰ 9:25 আহি পাইছোঁ। ইয়াত আছে আপোনাৰ 11:15। কাৰণ কি হ'ল, আমি ডিব্ৰুগড়লৈ যাবলগীয়া আছে, ডিব্ৰুগড়ৰ পৰা আহিবলগীয়া, টিকেটটো ডিব্ৰুগড়ৰ পৰা কাটিলোঁ। তিনিচুকীয়ালৈ ওচৰ কাৰণে তিনিচুকীয়ালৈ গুচি আহিলোঁ, কিন্তু গম নাপাওঁ ডিব্ৰুগড়ত আপোনাৰ 10টা বজাত ট্ৰেইন আছিলে। তো 10টা বজাত এৰিব, 10টাত আহি ইয়াত আহিব, 11টাত পাবহি। আৰু ইয়াৰ পৰা 11:15 ইয়াৰ পৰা ষ্টাৰ্ট দিব। তো 2 ঘণ্টা টাইম আৰু এতিয়া ৰখি থাকিব লাগিব, ৱেইট কৰিব লাগিব, তাতে বহি কটাব লাগিব। মোৰ লগত সেইটো ভাইটি এজন আছে, দুটা ৰৈ আছোঁ। আৰু ইয়াত তিনিচুকীয়া পাৰ্টি এটা আছে, তিনিচুকীয়া পাৰ্টিটো আহিব, একেলগে লগ হ'ম। ডিব্ৰুগড় পাৰ্টি আহিব, একেলগে লগ হ'ম আৰু দিল্লীলৈ ৰাওনা কৰিম। এয়া অৱস্থান আহি পাই গ'লি। আমাকে B4 আমাৰ B4 গৈ আছোঁ, B4 দবালে। B4 এয়া B4 এই চাম। আমাৰ ট্ৰেইন ষ্টাৰ্ট দিলে এতিয়া, বৰ্তমান গৈ আছোঁ। এতিয়া বৰ্তমান আমি তিনিচুকীয়া নিউ ষ্টেচনৰ পৰা আমাৰ ট্ৰেইন এৰিছে। আৰু এই আমাৰ তিনিচুকীয়া জিলাৰ পৰা অহা অতিথিবৃন্দসকল। এতিয়া মই গুৱাহাটী ৰেলৱে ষ্টেচনত, সময়টো হৈছে 9:38। এতিয়া ৰেলৱে ষ্টেচন গুৱাহাটী। গুড মৰ্ণিং বন্ধুসকল, মই এতিয়া বিহাৰৰ মাজে গৈ আছোঁ। বিহাৰ পালোহি। এতিয়া আপোনাৰ ৰাতিপুৱা বাজিছে 8টা। আজি ধুনীয়াকৈ শুলোঁ, মাজে মাজে হাত পালোঁ। তো এতিয়া বিহাৰৰ মাজে মাজে গৈ আছোঁ। গোটেই পথাৰ এইবোৰ দেখিব পাৰিছে, গোটেই পথাৰ। এতিয়া আজি গোটেই দিনটো বিহাৰতে থাকিম আমি। বিহাৰ পাওঁতে দিনটো লাগিব। তাৰপিছত আপোনাৰ কাইলৈ 3:55 আমি দিল্লী পামগৈ। তো গৈ আছোঁ, দেখিছে
এনেকৈ গৈ থাকিব লাগিব আৰু যাত্ৰাটো বৰ আমনি লগা নাই, কিন্তু বহুকেইজন আমাৰ অতিথি আছেতো, ভাইটি অকল আছে, প্ৰতি ফটা কৰি গৈ আছোঁ। এইজন আছে যদি কথা নাই, এইজন আমাৰ এজন লগত বেছি জমনি হ'ব দেই। এইজন আমাৰ এইটো ৰাজেশ কাহিনী নাই, বৰ্তমানলৈকে ভালে লাগি আছে। বাহিৰত গৰম, কিন্তু আমি এ চি লগত ঠাণ্ডা ৰাতি কাপোৰলৈ হ'বলগীয়া পৰিছে। পাতলা কাপোৰখন আনিলোঁ, ইয়াত দিছিলে কম্বলখন লোৱা নহ'ল, আচলতে জেগাবোৰ ঠেক থোকটো। নেক্সট টাইম যদি আপোনালোকে আহে তেনেহ'লে নিজৰ কাপোৰ লৈ আহিব। তো পাৰিলে বেক পেণ্ট আৰু ট্ৰেক চাৰ্ট এটা এই চব কণমণিয়েদি ধুনীয়া বহি গৈ আছে। বিহাৰৰ গছ গছনিবোৰ আপোনাৰ ফল মূল পাব, লেচু লেটেকু এইবোৰ আছে, এইবোৰ আম আছে, কঁঠাল আছে। এটা বস্তু লক্ষ্য কৰক আপোনালোকে, এই পথাৰবিলাকৰ স্পেচটো বেছি, কিন্তু মানুহ থকা দেখি নাই। ইয়াত এটা এনেকৈ এখন গাঁও এইটো ষ্টাইলত আছে। মানে আমাৰ মানে কি হ'ল, ঘৰবিলাক য'তে ত'তে বনায়, কিন্তু এওঁলোকৰ ঘৰবিলাক কি হয় মানে এখন গাঁৱত এটা বস্তি বুলি কয়, তেনেকৈ থাকে। তো আমাৰ ইয়াত কি হয় মানে আছে যদি আমাৰ খেতি বাতিটো সেইকাৰণে কম হয়, কি ঘৰবিলাক বনাই কি হয় য'তে ত'তে ঘৰ বনাই দিয়ে খেলি মেলিকৈ, তো অকণমান মানে মাটিটো কম হৈ যায় আমাৰ। কাৰণ বাৰীৰ কাৰণে লাগে আমাক। তো ঘৰ এটা মানে ধৰি লওক ভঁৰাল লাগিব, গঁৰাল লাগিব, তো লেট্ৰিন দৰকাৰ হয়, বাৰীত ইমানটো অকণ শাক পাচলিৰ কাৰণে দৰকাৰ, মানে তেনেকৈ হয় স্পেচটো যায় ইয়াত। আৰু সিহঁতৰ চিষ্টেম তেনেকুৱা হৈছে মানে কি, এটা জেগাত মানে এক গোট হৈ পিনি এটা জেগাতে ঘৰ বনাব এখন চোতালতে। তো বনোৱাৰ পাছত খেতিৰ কাৰণে সিহঁতি পথাৰতে স্পেচটো থৈ দিয়ে, পথাৰবিলাকত মুকলি কৰি থৈ দিয়ে। আৰু সেই আইডিয়াটো আমাৰ অসমতো ল'লে, বা আমিও মানে খেতি স্বাৱলম্বী হ'ব পাৰিম, মানে খেতি আমিও ছাকচেছ হ'ব পাৰিম। তো সেইটোৱে ক'লোঁ। এয়া চাওক ব্ৰহ্ম পাৰ্টি একদম পূৰা হোৱা ধৰা কৰিছে। এইফালে ধৰক কোনটো দবাত উঠোঁ কোনটো দবাত নুঠোঁ, তেনেকুৱা ধৰণৰ মানে পৰিস্থিতি সিহঁতৰ। কিন্তু ইয়াত টিকেট নাই দেই, একদম বিনা টিকেটত আহিছে। এই চাওক খৰ ধৰকৈ। এতিয়া আমি আছোঁ এ চি ডাবাত, কিন্তু এ চি ডাবাটো এইখিনি দেখিছেনে উঠিছে, আৰু দৰ্জাখন ঠেলি ঠেলি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰি আছে, কিন্তু বাধা দিছে। দিয়াৰ পাছতো কিন্তু মানে কথা নাই। এইটো ইয়াৰ পৰিস্থিতি শুনি আছিলোঁ বিহাৰত বোলে তেনেকৈ মানে মানুহ মাজে মাজে মানে উঠে বুলি কৈছিলে। তো এটা বস্তু গম পালোঁ, মানে কি হৈছে অসমৰ বিহাৰৰ মাজত এটা পাৰ্থক্য আছে। মানে ইয়াত আপুনি ৰাজধানী হওক, অৱধ আছাম হওক, আপুনি এ চিত আহক, এ চি ডাবত আহক, কিন্তু ইয়াৰ পেচেঞ্জাৰবিলাক এনেকুৱা হয়, ব্ৰহ্ম পাৰ্টিত আহিলে ব্ৰহ্ম পাৰ্টিটো আহি তাই গাড়ী মানে উঠি দিছে। মানা কৰাৰ পাছতো মানে কি হ'ল দবাত উঠি দিছে। ভিতৰত সোমাই আছে আমি অকণ ফ্ল' কৰোঁতো। কাটিহাৰ জিলাৰ বিহাৰৰ কাটিহাৰ জিলাৰ মাজমজিয়াত আছোঁ। প্ৰায় এঘণ্টামান ৰাস্তা যাব লাগে কাটিহাৰ জিলা পাৰ হ'বলৈ। মানে কাটিহাৰৰ পিছত আকৌ বৰণি জিলা পাম বুলি কৈছে। তো বহুতখিনি এঘণ্টামান সময় লাগিব। মানে দিনটো আমি বিহাৰত এতিয়া গৈ থাকিম আৰু বিহাৰৰ মাজত। বিহাৰৰ পাছত ইউপি পাম, তেনেকৈ গৈ থাকিম। বিহাৰত সকলো ধৰণৰ খেতিয়ে কৰে। দেখিছে এইখিনি মৰাপাট হয়, এই মৰাপাটৰ খেতি আছে ইয়াত। বহুত জেগাই জেগাই মানে প্ৰত্যেকৰ ঘৰতে মৰাপাট দেখিছোঁ এডৰা এডৰা। আৰু আম মই দেখিছোঁ, আমৰ গছ এইখিনি আম গছ হয়। ইয়াত বিশাল মানে এটা জেগা এটাকে বৃহৎ জেগাত আম গছ মানে আছে, প্ৰায় 100 জোপা আম গছ। এইখিনি মৰাপাট হয়, যিটো আমি বস্তা ৰছী ব্যৱহাৰ কৰোঁ ইয়াৰ পৰাই যায়। চাওক এয়া চাওক আপোনালোকে বম পাৰ্টি এয়া। তো ইয়াতে মানে হেৰি উঠি আহিছে, হাজাৰ হ'ব। তো ইয়াত টিকেট উইদাউট টিকেটত আহিছে। ধৰ্মীয় অনুষ্ঠানৰ পৰা আহিছে বাবে মানে সিহঁতক ইয়াত উঠিব দিলে। দুজন মানে মানা কৰিছিলে কিন্তু কোনো মনা নাই। তো ইয়াত মানে কি এনেকুৱা ধৰণৰ হয়, ইয়াত বোলে প্ৰত্যেক বছৰে তেনেকুৱা হয় বুলি কৈছে। মানে এজন তিতি সুধোতে তেনেকৈ মানে কথাটো ক'লে। কিন্তু অসমত তেনেকুৱা মানে হোৱা পৰিস্থিতি হোৱা দেখা নাই। অসমৰ মানুহখিনি অকণমান বুজি পায়, ইয়াত কিন্তু বুজি নাপায়। তো আপোনালোকে খুব সাৱধানে আহিব লাগিব কেতিয়াবা আহিলে, এনেকুৱা টাইমত আহিলে। মানে ইয়াত এ চি বা আপোনাৰ জেনেৰেল কিবা শ্লিপাৰ তেনেকুৱা কথা নাই, প্ৰত্যেকটো ডবাতে আহিছে।